কোনটো ভিটামিনৰ অভাৱত হিম'ফিলিয়া ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভিটামিন কে। ৰানথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৰাজস্থান। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পেৰিছ। ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, নিউয়ৰ্ক। অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। মেডাম মেফি কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 31 জানুৱাৰী। 2023 চনত কিমানজন অসমীয়াই পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 3জন। WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জেনেভা। কোন দুখন দেশৰ মাজত ৰেড ক্লিফ লাইন অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভাৰত আৰু পাকিস্তান। জনসংখ্যাৰ ফালৰ পৰা অসম ভাৰতৰ কিমানতম বৃহৎ ৰাজ্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 15তম। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভিটামিন চি। কোনটো ভিটামিনক এস্কৰ্বিক এচিড বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ভিটামিন চি। মালাক্কা প্ৰণালীয়ে কোন দুখন মহাসাগৰক পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ভাৰত আৰু প্ৰশান্ত মহাসাগৰ। মগধৰ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পাটলিপুত্ৰ। কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। মেকমোহন লাইন কি দেশৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভাৰত আৰু চীন দেশৰ মাজত অৱস্থিত। সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বাহাদুৰ শ্বাহ জাফৰ। ডেভিছ কাপ কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, লন টেনিছ। ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ইন্দিৰা গান্ধী। IOC অৰ্থাৎ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ছুইজাৰলেণ্ড। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।